নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্ৰইলাৰ মাংস এটা নতুন ষ্টাইলত বনাম। কেনেকৈ বনাওঁ চাই থাকক ভিডিঅ'টো শেষলৈ। বলক তেতিয়াহ'লে পাকঘৰলৈ কেনেকৈ বনাওঁ। মই এনেকৈ প্ৰথম বনাইছোঁ ব্ৰইলাৰ মাংস, কেনে হয় খাবলৈ নাজানো। লাষ্টত জুতিটো কৰিছোঁ আপোনালোকক সকলোকে। এইফালে মই ৰেডি কৰি লৈছোঁ মাংস, পিঁয়াজ আৰু বিলাহী একেলগে কাটি লৈছোঁ, কেঁচা ধনিয়া, আলু, আদা নহৰু পিচি লৈছোঁ আৰু কেঁচা জলকীয়া এইখিনি ৰেডি কৰি লৈছোঁ মই। এইফালে কেৰাহীখন গৰম হৈছে, গৰম হোৱাত ইয়াত মই দি দিছোঁ মিঠাতেল, অলপমান দিছোঁ, বেছি দিয়া নাই, কম তেলতে বনাম। মিঠাতেলখিনি গৰম হোৱাত ইয়াতে বিলাহী আৰু পিঁয়াজখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। বিলাহী 2টা দিছোঁ ডাঙৰ চাইজৰ আৰু পিঁয়াজ 3টা দিছোঁ মিডিয়াম চাইজৰ। এইখিনি মই ধুনীয়াকৈ 4-5 মিনিটমান ফ্ৰাই কৰি ল'ম। ইয়াতে মই অলপমান হালধি গুড়া দি দিছোঁ আৰু এইখিনি ফ্ৰাই কৰিম। এনেকৈ মই বনাই পোৱা নাছিলোঁ, আজি প্ৰথম বনাইছোঁ, কেনেকুৱা হয় নাজানো, শেষত জুতিটো ক'ম। এইখিনি বিলাহী পিঁয়াজ যিখিনি লৈছিলোঁ সেইখিনি মই পিচি লৈছোঁ মিক্সিত। এইখিনি গোটেইখিনি লৈ পেলাই কেৰাহীখনত গৰম হ'ব দি তাতে মিঠাতেল দি দিছোঁ, দি ইয়াতে গোটা জিৰা দি দিছোঁ, দি মই মাংসখিনি ইয়াতে দি দিছোঁ গোটেইখিনি, দি এইখিনি মই 5 মিনিটমান ফ্ৰাই কৰি লৈছোঁ মাংসখিনি। এইখিনি 5 মিনিটমান ফ্ৰাই কৰি হালধি গুড়া 1 চামুচ দি দিছোঁ, দি এইখিনি ভালদৰে গোটেইখিনি মই মিক্স কৰি দিছোঁ। মই নিমখ দি দিছোঁ সোৱাদ অনুসাৰে, নিমখটো সোৱাদ অনুসাৰে দিব। মাংস বেছি ল'লে বেছিটো, কম ল'লে কম, সোৱাদ অনুসাৰে নিমখখিনি দি দিব। নিমখখিনি দি মই এইখিনি মিক্স কৰি লৈছোঁ, লৈ ইয়াত কেঁচা জ্বালা 2টা দি দিছোঁ আৰু কাটি থৈ দিয়া আলুখিনি ইয়াত দি দিছোঁ। আলুখিনি গোটেই দি দিছোঁ একেলগে। আলুখিনি দি মই এইখিনি আৰু 3-4 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। এইখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াত মই পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। গোটেইখিনি আদা নহৰুখিনি দি মই এইখিনি 10-15 মিনিটমান গেছটো কম কৰি দি ফ্ৰাই কৰি লৈছোঁ। গোটেই তেলখিনি উঠি গৈছে ইয়াতে, গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। লৈ যিখিনি বিলাহী আৰু পিঁয়াজ মই পিচি থৈছিলোঁ মিক্সিত, সেইখিনি ইয়াতে গোটেইখিনি দি দিছোঁ মই পিচি থোৱাখিনি ইয়াতে দি দিছোঁ। দি ইয়াতে অকণমান পানী দি দিছোঁ গোটেইখিনি ভালদৰে সিজি যোৱাৰ কাৰণে। আলুটো একদম সিজি গৈছে আৰু পানী দি দিছোঁ। ওপৰৰ পৰা ধনিয়াৰ গুড়া অকণমান দি দিছোঁ, আধা চামুচমান, জিৰাৰ গুড়া আধা চামুচ দি দিছোঁ। মছলাটো খুব বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। দি মই এইখিনি গেছটো মিডিয়াম কৰি মই এইখিনি একদম ভালদৰে 20 মিনিটমান উতলাই লৈছোঁ। ইয়াতে মই মিট মছলা একেলগে দি দিছোঁ, মিট মছলা অলপমান বেছি দি দিছোঁ আৰু কালাৰটো অহাৰ কাৰণে অলপমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ। দি এইখিনি মই
10-15 মিনিটমান একদম পানীখিনি শুকান হৈ যোৱালৈকে গেছটো কম কৰি দি উতলিব দিছোঁ। 10-15 মিনিটমান পাছত পানীখিনি একদম শুকাই গৈছে। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন। খাই যদি ভাল পায় মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। শেষত মই ওপৰৰ পৰা কেঁচা ধনিয়া দি দিছোঁ। এইখিনি ৰেডি। বাই বাই বন্ধু বান্ধৱীসকল।